কালিয়ে কৈ থৈছিলোঁ যোৰহাটৰ মনোমিলন ৰেষ্টুৰেণ্টত যে ৰাতিপুৱা মোক প্ৰায় ভালমানখিনি মানে ধৰক পেকেট লাগিব এটা ব্ৰেকফাষ্টৰ কাৰণে। এইখন এখন আশ্ৰম হয়, মহিলাৰ বাবে সুৰক্ষিত আশ্ৰম। ভাৰত চৰকাৰ আণ্ডাৰত মোৰ ঘৰৰ ওচৰতে মই সিদিনা উদঘাটন কৰিলোঁ। আজি তেওঁলোকক পুৱাৰ ব্ৰেকফাষ্টটো দিম বুলি কৈছিলোঁ। গৈ খুব বেয়া লাগিলে। মোৰ মাৰ সমবয়সীয় ভালেমান বৃদ্ধ আছে, 15গৰাকী আছিল আৰু 17গৰাকী আছিল আৰু ছোৱালী তেনেকুৱা সমাজৰ পৰা নিৰ্বাপিত নিষ্পেষিত তেনেকুৱা ছোৱালী আছিল প্ৰায় 18গৰাকী। মোৰ লগত ৰমেশ, মই যে কৈছিলোঁ সেইদিনা ব্লগত যে মোৰ বহুতো সাফল্যৰ আঁৰত বিভিন্ন মানুহৰ অৱদান আছে, তাৰ ভিতৰতে ৰমেশো। আপোনালোকক আজি চিনাকি কৰি দিলোঁ। তাক লগত লৈ গৈছিলোঁ। গৈ খুবেই দুখ লাগিলে মানুহবোৰৰ অৱস্থাটো দেখি। দুয়োটাই আলোচনা কৰিছে যে আমাৰ ভৱিষ্যতটো কি, আমাৰ চাগে ইয়াতকৈ বেয়া হ'ব। এখেতলোক যোৰহাটৰো আছে ভালেমান আৰু বাহিৰৰো আছে, নগাঁও এনেকুৱা বিহাৰৰো আছে। ছোৱালীবোৰক দেখি খুবেই বেয়া লাগিল। তেওঁলোকক আপোনাৰ কেমেৰাৰ আগত মই আনিবলৈ বেয়া পালোঁ। মানে তেওঁলোকৰ বিভিন্ন সমস্যা, ঘৰত কোনো নাই আৰু কিছুমানে ধৰক এগৰাকী ছোৱালী পালোঁ বাগানৰ হয়, মাক দেউতাক নাছিল, পেহীয়েকৰ লগত আছিল। পেহাকে তাক বলাৎকাৰ কৰিছিল, যাৰ কাৰণে তাই আত্মহত্যাৰ প্ৰচেষ্টা কৰিছিল। সেই গতিকে হাত চাতবোৰ অকণমান জ্বলা, গতিকে কেমেৰাৰ আগত নানিলোঁ। ইমান এটা দুখৰ কথা নহয় জানো? এই আশ্ৰমত থাকিবলগীয়া হৈছে, পৰিয়াল থকা, ঘৰ থকা, পৰিয়ালৰ বিভিন্ন সদস্য থকা। এই বৃদ্ধাসকলে বাৰু যেতিয়া তেওঁলোক মানে ডেকা কালত বা গাভৰু অৱস্থাত বা যেতিয়া সন্তান জন্ম দিছিল, তেওঁলোকে ভাবিছিলে জানো যে তেওঁলোকে ভৱিষ্যতে এনেকৈ সন্তানৰ পৰা আঁতৰত কোনোবা আশ্ৰমত থাকিব লাগিব? খুব বেয়া লাগিল মোৰ গৈ। কিন্তু কি কৰিলোঁ নাজানো, তথাপিতো মনটো আনন্দ লাগিল যে অন্ততঃ তেওঁলোকক মই পুৱাৰ ভাগত তেওঁলোকৰ লগত সময় অতিবাহিত কৰিব পাৰিলোঁ। মানে ধৰক যথেষ্ট এটা মোৰ ব্যস্তপূৰ্ণ জীৱন। কিন্তু ৰমেশেও তাকে ক'লে যে আপুনি আজি খুব ভাল কাম কৰিলে, খুবেই ভাল লাগিলে। আকৌ ভাবিছোঁ এনেই স্বাৰ্থপৰ মানুহবোৰক খোৱাতকৈ এওঁলোকৰ লগত সময় অতিবাহিত কৰাটো ভাল।